নমস্কাৰ সকলোকে মই বিলেশ্বৰ ব্লগৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ মানে আৰম্ভ কৰি যাম এতিয়া মই থকা ঠাইডোখৰ ধুনীয়া এজোপা তেতেলী গছৰ তলত আৰু এনেকুৱা ধুনীয়া ঠাই মানে এতিয়া মই থকা জেগাডোখৰ হৈছে চৌখামৰ এতিয়া এটা মানে বিৰাট ধুনীয়া গল্ডেন মন্দিৰ আৰু চাৰিওফালে মানে বুদ্ধ মন্দিৰ মাজত আছোঁ এতিয়া মই এতিয়া দেখাইছোঁ মই তেতেলী গছৰ তলত আছোঁ এতিয়া এইফালে আছে বুদ্ধ মন্দিৰ আৰু দেখাবলৈ পাৰিম মানে ওচৰত আৰু ভালেখিনি আছে তাৰপিছত এইফালে আছে বুদ্ধ মন্দিৰ সেয়ালৈ যোৱাৰ দলং আছে ভালেখিনি বস্তু দেখাব পাৰিম আপোনালোকে চাই থাকিব লাষ্ট মুহূৰ্তলৈকে মই গোটেইখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু বহুত কিবা কিবি দেখুৱাবলৈ আছে চাই থাকিব লাষ্ট মুহূৰ্তলৈকে লাষ্টত আৰু মই দেখাবলৈ গৈ আছোঁ আপোনালোকে হেণ্ড চেক দিলে পানী ওলাই মানে একদম ধুনীয়াকৈ কোমল পাহাৰ যে কোমল আছে দেই তাৰপিছত এইখন ধুনীয়া এখন নদী সেই মন্দিৰলৈ যায় এখন ধুনীয়া এখন দলং আছে তাৰপিছত ইয়াত আৰু ধুনীয়াকৈ আমি মানে কি তলত নামিব পৰা খটখটি এখাপ দুখাপ তিনি খাপ চাৰি খাপ পাঁচ খাপ এনেকৈ আছে ধুনীয়া এখন নদী ঠাইত মানে বহুত ধুনীয়া আছে দেখাই থাকি মই অলপ মন্দিৰ ভিতৰলৈ সোমাই মই অকণমান পিছত দেখাই আছিলোঁ নামটো পংকজ দাস কেনেকৈ ভাল ইয়াত কিবা কামত আহিছিল এনেই অলপ ফুৰি আছে চাবলৈ ভাল লাগিছে ন মই ভাইটিক লগ পালোঁ তাৰপিছত আমি এতিয়া অলপ দলং উঠিম চাই থাকিব মই বেক কেমেৰা কৰি দিম চৌখামৰ বুদ্ধ মন্দিৰ দৰ্জা সন্মুখত আৰু চাবলৈ বহুত ভাল বহুত ঘূৰিলোঁ আৰু সিমানটো মই ভিডিঅ' নুঠালোঁ কাৰণ কেলৈ মই কেমেৰা এটা নানিলোঁ মোবাইলৰ পৰা অকণমান উঠাইছোঁ আৰু গছটো আছে বৰ ধুনীয়া আৰু বহুত চফা চাফ চিকুণ আৰু বহুত মজা কৰি থৈছে গছটো চব কি ধুনীয়া এতিয়া মই গৈ থাকিম আগলৈ আগৰ পৰা মই চাই থাকিম আৰু ভাগিনী আহি আছে লগত চাই থকা আৰু ভাল কিবা কিবি বস্তু উঠাবলৈ আছে আৰু বহুত ভালেখিনি উঠাম আপোনালোকে চাই থাকিব আৰু মই এতিয়া আকৌ ভাগিন কেনেকুৱা লাগিছে আজি চৌখামত আহি বঢ়িয়া আমি অষ্ট্ৰেলিয়াৰ ভিতৰত ছেকেণ্ড এখন মানে ধনী এখন জেগাত আছোঁ ঠাইটো বহুত ধনী জেগা হয় এইবিলাক এইটো মানে বৰ এতিয়া দলংটো ইমান ধুনীয়া দেখিছে একদম গৈ থাকিম এতিয়া চাইছে ভাল লাগিছে মানে বগাইও ভাল লাগে আৰু কেইবাখন দলং আছে আৰু বহুত ঠাই আছে ঘূৰিবলগীয়া আৰু বহুত ভাল দেখুৱাবলগীয়া বহুত ভালেখিনি আছে মই অহা ভিডিঅ'টোত আপোনালোকক মই ঝাৰি ঝুকাই দেখুৱাই দিম মানে একেবাৰে মানে এটাও থাকি নাযায় গোটেইখিনি উঠাই দেখুৱাই দিম এতিয়া লাষ্টলৈকে চাই থাকিব আৰু দুটামান বস্তু প্ৰত্যেক উঠাবলৈ আছে দেখুৱাবলৈ আছে সেইখিনি বস্তু গোটেইখিনি দেখুৱাম এতিয়া মই আছোঁ দলংখনৰ মাজত মই গোটেইখিনি সম্পূৰ্ণকৈ দেখুৱাই থাকিম আৰু ইয়াত যেতিয়া আমাৰ এইটো চাংকেন হয় তেতিয়া সেইটো সময়ত মই আহি কিনি ধুনীয়াকৈ আকৌ এবাৰ উঠাই দেখুৱাম তেতিয়া দূৰৰ মুখ পূৰা মজা হৈ থাকে এইবিলাক চব কিনাৰবিলাক পকা কৰি থোৱা আছে এতিয়া চিৰি নিচিনা বনাই থোৱা আছে গা ধুবলৈ আহক আপোনালোকে উপভোগ কৰক এইডোখৰ জেগাডোখৰত বহুত মস্তি চৌখাম তিনিআলিৰ পৰা অলপ সোমাই দিলে সোঁ চাইডে এই মন্দিৰটো পায় মন্দিৰটোত আহিবকৈ নামি যাম এইটো নামি কিনি তলত মানে গা ধুব পায় কাপোৰ ধুব পাৰে চব কৰিব পাৰে একদম বহুত ধুনীয়া জেগা আৰু নদীখন বহুত চফা পানীও চফা চবেই চফা আৰু মাছ ধুনীয়াকৈ খেলি আছে জেগাই ধুনীয়াকৈ ন আমি আছিলোঁ সেইটো মন্দিৰ কাষত আছিলোঁ তাৰপিছত ইয়াত হৈ গ'ল এতিয়া আমি চৌখাম দলং তিনিআলি কিনাৰ এইখন দলঙৰ ওপৰত আছোঁ এতিয়া ইটো পাৰলৈ গৈ আছোঁ ইটো পাৰত চাপ কি মস্তি এইফালেও আছে এটা মন্দিৰ তাৰপিছত আমি এতিয়া চৌখামলৈ কিহত আহিছোঁ সেইটো জানিব লাগে নহয় জানো এতিয়া আমি আহিছোঁ মোৰ বসন্তীত মোৰ গাড়ীখনত তাৰমানে
মোৰ গাড়ীখন আপোনালোকে জানে মোৰ গাড়ীখন কেনেকুৱা ধৰণৰ কি স্পেচিয়েল গাড়ী লোকৰ নিচিনা এলা বেচা গাড়ী নহয় মোৰ গাড়ীখন VIP গাড়ী এইখন মই এতিয়া বসন্তীৰ লগত আহিছোঁ মই এই বসন্তীখনে মোৰ গাড়ী মানে আৰু যাৰ যিটো আছে নহয় জানো কিছুমানে স্কুটি আছে কিছুমানে বুলেট আছে কিছুমানৰ মানে কিবা কিবি গাড়ী আছে সেইবিলাকৰ লগত আহে মই মোৰ যিটো আছে সেইটোৰ লগত আহি লওঁ এয়া হয় মোৰ বসন্তী ব'ল তেতিয়াহ'লে আমি আৰু আগত দেখাবলৈ গৈ আছোঁ এতিয়া আৰু আগত কি কি আছে মই সকলোখিনি দেখুৱাই দিম চাই টেঙাপানী কৈ দিয়াতো মমং ন মমঙৰ টেঙাপানী পাৰ হৈ কিনি মমঙৰ ন ভাইটিক লগ পালোঁ ভাইটি হোটেলখন নাম কি এই টাৱা ৩-৪ টাৱা ৩-৪ ৰিজৰ্টত এতিয়া সোমাই যাম আপোনালোকে আহিব দেই মই এতিয়া গোটেইখিনি দেখাই যাম ৰাস্তাটো বছ ये तो मालिक तो काफ़ी मेहनत किया है बहुत लंबा है तो जाते रहिए चलते रहिए आइए आप भी आइए गई थी और बहुत धुनिया तलत पानी আছে পাইছোঁ এটি মণিগুটি গছ চাইছে মণিগুটি গছ ইয়াত আছে তলত পানীত মানে তলত পানী আছে ওপৰত দলংখনৰ ওপৰত আছে আৰু এইফালে আছে চব মানে ইমান ডোখৰ আহিলোঙে আকৌ ইমান ডোখৰ আহিলোঙে টাৰ্ণিং আছিলে তাৰ ইমান ডোখৰ আধাই লগা নাই আৰু মানে আধা গৈয়ে থাকিম মানে আধা গৈ থাকিম এইফালে আছে ৰিজাৰ্ভটো তাৰপিছত এইফালে আছে নদীখন আকৌ এইফালেও আছে নদী দুইখন নদীৰ মাজতে মানে এই দলংখনৰ মাজে মাজে গৈ থাকিম আৰু ভাগিনে গৈ আছে আগত আমি গৈ থাকিম মানে একদম গৈ থাকিম এইবিলাক কি কৈছ ভাগিন বেছি যদি খাই কেনে কোনোবা যদি আহে হা কৈ গ'লে মানে কোনে দিছিল এদিকে বেছি খাব নালাগে ইয়াত সোমাই গৈ আছোঁ আৰু দীঘলীয়া ৰাস্তাত এই মজা মানে একদম ধুনীয়া ৰাস্তা এইফালে পানী এইফালে একদম ক'বই নাই এইজোপা বন্ধ হৈ গ'ল ধুনীয়াকৈ বন্ধ হৈ গ'ল দেখাইছোন কি মজা লাগিছে গুটি লাগিছে আমি পাই গৈছোঁ এতিয়া ফাইনেলি এইফালে আছে নাও এইখন মেইন ৰোডটো তাৰপিছত ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া খাবলৈ টোপোলা ভাত তাৰপিছত এতিয়া এইফালে নদীখন মেইনখন আহি আছে এইফালে আমি গৈ আছোঁ এতিয়া হ'ব আহি থাকক আমি যে ৰিজৰ্টটোত মেইন জেগাত পাই গ'লোঁগৈ মেইন জেগাত ধুনীয়াকৈ পিনি ইয়াত পাই থৈছে আমি অকণমান চাইছোঁ ইটো পেলাই এইফালে চালোঁ তাৰপিছত আমি এতিয়া আহি মেলি একদম মেইন জেগাত থিয় হৈ আছোঁ এইফালে হৈ গ'ল ইয়াত ভিতৰতো খাব পাৰে এই বাহিৰতো খাব পাৰে আৰু আমাৰ এতিয়া অৰ্ডাৰ দিলোঁ অৰ্ডাৰত চেলাড আহি গ'ল চেলাডটো আমি খালোঁ খাই মেলি একদম মানে গেহেৰা তাৰপিছত প্ৰথমত প্লেট আহিছে তাৰপিছত ভাত আহিব আৰু ইয়াত বহি আছোঁ ধুনীয়া গম পাইছে চাগে ন চবে নিৰামিষ ভাতটো খাই দিলোঁ পানী বটল বেট মানে বেয়া নহয় কিন্তু ওচৰলৈ গ'লে বেয়া কাৰেণ্ট আছে কিন্তু এইটো ভাল আৰু ইয়াৰ মানে ৰছীয়ে যদি বান্ধে ঘৰ কটকটীয়া হয় ইয়াক কিন্তু সকলোৱে বেট বুলি কয় কাৰণ ইয়াৰ বেছি কাৰেণ্ট আছে সেইটো কাৰণে বেট কিন্তু এয়া কিন্তু বহুত ভাল ঘৰ বান্ধিবৰ কাৰণে বহুত ভাল হয় আৰু এইফালে মানে ছাঁ জেগাত আছে ৰ'দ দিলে আহিব ৰ'দ দিলে বহুত ভাল লাগিব কিন্তু এজোপা ডাঙৰ গছ আৰু মোৰ খাইখিনি অলপ হেকুটি ধৰি আছে আৰু ভাল লাগিব ভাল লগা কাৰণ এইটো দৃশ্য মানে এটা ৰ'দত থাকিব পেলাব আহি থাকক বঢ়িয়া হা বঢ়িয়া নিমখটো কম আছিলে আৰু নিমখটো পায় এক্সট্ৰাকৈ দিছিলে খাব পাৰে তাৰপিছত আৰু জেগাটো নহয় ইমান মজা ৰ'দ দিলে আহিবচোন এতিয়া বৰষুণ দি আছে মানে বৰষুণত মানে এতিয়া আন্ধা লাগিছে কিন্তু ৰ'দ দিলে আহিবচোন একদম বহিবলৈ জেগা এই মস্তি তলত পানী ভৰি দিবই নোৱাৰো তলৰ পানীখিনি ইমান ঠাণ্ডা আৰু বহুত ভাল লগা দেই সঁচাকৈ নদীৰ মাজত বহিব বহুত কাফি মেহনত কিয়া না বহুত চাব মানে বহুত ভাল লগা এটা একদম নিজে একদম পূৰা শান্তি পাই গ'লোঁ ভাত খালোঁ ইয়াত ভাত মানে আৰু বাকী বেলেগ বস্তু বহুত খাবলৈ আছিলে মই বেছি হোৱা নাই সেইটো কাৰণে মাংস চাংস খোৱা নাই মাংস টিপিটো মই ক'বও পৰা নাই বাৰু এতিয়া বেলেগ এদিন আহিম বেলেগ এদিনত ভাল ভিডিঅ' ল'ম আপোনালোকে চাই থাকিব লাষ্ট মুঠলৈকে আজিলৈ মই ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ বাই